जय श्री राम चंद्र की আজি শ্ৰীৰামচন্দ্ৰৰ ৰামনগৰীত আহি যথেষ্ট আনন্দ অনুভৱ কৰিছো আৰু আপোনালোকে এইবোৰ চেক কৰক কিমান ধুনীয়া ধন্যবাদ জয় শ্ৰীৰাম দৃশ্য আপোনালোকক মই দেখাই দিওঁ এইটো চাওক গাইজ গুড মৰ্নিং তো আপোনালোকৰ ভাল পোৱা মৰমবাদ আৰু আশীৰ্বাদ লৈ পিনি পুনৰবাৰ নতুন ভিডিঅ'লৈ আমি উভতি আহিছোঁ আৰু এইফালে আছিলে ভণ্টি এইফালে চেলিব্ৰিটি যে সেইটো কাৰণে হয় আৰু আৰু এইফালে আছে মা এইফালে আছে মা এইফালে আহিছে আমাক এৰি পেলাই ভণ্টি আৰু এইফালে আহিছে মা যিহেতু মই পাপাহে যাম এইফালে মা তো আমি আহিছোঁ এতিয়া বৰ্তমান ভজুলে তো ভজুৰ পৰা উঠিম তোৰ টিকেট নহ'ল তো ভণ্টিয়ে যোৱা কথা আছিলে যিহেতু ভণ্টিৰ টিকেটটো কনফাৰ্ম নহ'ল কেঞ্চেল হৈ গ'ল মাজতে তো এইফালে মা তো এইফালে ভণ্টিৰ মন বেয়া যিহেতু ভণ্টিয়ে মোৰ লগত যোৱা কথা আছিলে এইফালে আহি আছে পাপা মা আৰু এইফালে আছে দাদা আহিছে আমাক এৰিবলৈ আজি মা হাঁহি আছো কেনেকুৱা ঐ দেউতা কিন্তু ধুনীয়া লাগিছে ন হেণ্ডচাম লাগিছে হা সঁচাকৈ ধুনীয়া লাগিছে আপোনাক বোলে পুৰা চাহ খাই আছো ৰাতিপুৱা ৰাতিপুৱা মোক উঠাই দিলে ইমান জলদি আকৌ শুনক আকৌ কি কৈছে মোক টিপছ দিছে টিপছ प्लेन में ऐसा माने प्लेन में जाना लेकिन खिड़की से हाथ में हाथ निकलना आइडिया केटा मान दिसले কৈ দেও কি কই মাকা মই এই প্লে ভণ্টিয়ে পুৰা আজি সালিয়া ড্ৰেছ লগাই আহিছে আজি একদম আ মোজাটো কেনেকা লগাইছে এইটো কলা মোজা লগাই ল'ব লাগিছিলে जय श्री राम तो फाइनली गाइस तो आमी अबहेकते आही पालोही अयोध्या तो जस्ट आही पाइছো तो ट्रेनर इमान के एकुके इमान शूट करा নহল तो हेलो गाइस एतिया रातिपुआ होइसेही আৰু এতিয়া আমি ঠাণ্ডাত এফলে দেখিবলৈ পাইছে পুৰা কোঁৱলী ফুৰি আছে আৰু আমি ৰাতিপুৱা 4টা বজাতে গা ধুলো আৰু এতিয়া বাজিছে প্ৰায় 6টা আৰু এতিয়া আমি আশ্ৰমৰ পৰা ওলালোহি প্ৰায় ৰাম মন্দিৰ যাবলৈ এতিয়া আমি তো ইয়াৰ পৰা খুচকাই যাব লাগিব 2 কিলোমিটাৰ মান গাড়ী তাত আছে ৰৈ আছে তো ইয়াত ইমানে ঠাণ্ডা পৰিছে তো সেইটো কাৰণে বেছিকে ভিডিঅ' বনোৱা হোৱা নাই ইয়াত ইয়াৰ পৰা এতিয়া অযোধ্যা হয় প্ৰায় ৰাম মন্দিৰটো জয় শ্ৰী ৰাম জয় শ্ৰী তো ইয়াৰ পৰা ৰাম মন্দিৰ হয় প্ৰায় 5 কিলোমিটাৰ মান তো ইয়াত বাছৰ পৰা যাব লাগিব এতিয়া আমাক আপোনালোক দেখাই থাকো কেনেকৈ ধৰণে যাব লাগে ইয়াৰ পৰা তাৰ পৰা কি কৰোঁ কি নাই দিনটো আপোনালোকক দেখাম আপোনালোকক চাই থাকিব আপোনালোকে ভিডিঅ'টো এইফালে ৰাতিপুৱা চাহ খাবৰ কাৰণে মানুহ পুৰা ভিৰ হৈছে ইয়াত तो यार जाने वाले यात्री जय सबे बार जुगे कह দিব हां बोलिए श्री रामचंद्र की बोलिए श्री रामचंद्र की আজি শ্ৰীৰামচন্দ্ৰৰ ৰামনগৰীত আহি যথেষ্ট আনন্দ অনুভৱ কৰিছো আমাৰ সকলোখিনিলে মই প্ৰণাম জনাইছো প্ৰথমে আৰু ইয়াৰ যেটো ব্যৱস্থাপনা বৰ্তমানলৈকে ঠিকই দেখিছো কিন্তু ইয়াৰ পৰা কি ধৰণে এতিয়া আমাক প্ৰশাসনৰ ফালৰ পৰা নিয়াৰ ব্যৱস্থা কৰিব তাৰ খুব অপেক্ষাত আছো আমি যেহেতু আমাক কৈছিলে 7টা বজাৰ আগে আগে আপোনালোক ইয়াৰ পৰা প্ৰস্থান কৰিব লাগিব প্ৰশাসনক অনুৰোধ জনা যাতে আমাক সোনকালে যোৱাৰ এটা ব্যৱস্থা কৰে তাৰে আখাৰে ৰামলালাৰ দৰ্শনৰ কাৰণে আমি আতুৰ হৈ আছো ইমানখিনিয়ে কওঁ নমস্কাৰ আৰু বা কৰিব বলিয়ে শ্ৰী ৰামচন্দ্ৰ কি ও এতিয়া আমি আহিছো ইয়াত শ্ৰীৰাম লিখিবলৈ ইয়াত এইফালে মানুহ গোটেই পায়াত লিখা আছে জয় শ্ৰী ৰাম বুলি প্ৰশ্ন দিয়া হেনো আমি জয় শ্ৰী ৰাম বুলি কৈ দিওক এবাৰ জয় শ্ৰী ৰাম हम दिए हैं जय श्री राम धन्यवाद ओ मजा লাগিছে বে চক মজা লাগিছে ন তো এটা আমাৰ গাড়ী আহি পালেহি তো এতিয়া আমি ইয়াৰ পৰা সিধা ওলাই দিম এতিয়া আৰু ভিডিঅ বহুত বেছি হৈছে এইফালে এতিয়া বাছৰ উঠিবৰ কাৰণে আপোনালোক দেখাই আছো আপোনালোকে ভিডিঅ'টো চাই থাকিব তো এতিয়া আমি আহি পালোহি
ৰাম মন্দিৰ তো ইয়াৰ পৰা অলপ খোজকাঢ়িব লাগিব আৰু আপোনালোকে এইবোৰ চেক কৰক কিমান ধুনীয়া আমি আজি অযোধ্যালৈ ওলাইছো আৰু বেছি দূৰ নহয় 1 কিলোমিটাৰ বুলি গম পাইছো আমি তাত গৈ ৰামৰ জন্মভূমিত আহি আমি ৰামৰ পৰা দৰ্শন কৰি আমি আশীৰ্বাদ লওঁ আৰু আমি মনোকামনা ভালে ভালে কুশলে ঘৰ পাম আৰু আমি অভয়পুৰ ভজু এনেকা মিলে আমি 72 জন আহিছো 72 জন ন ধন্যবাদ জয় শ্ৰীৰাম ধন্যবাদ দিয়া কথা তো এইফালে আপোনালোকে চাবলৈ পাইছে ঘৰত গছত কিমান ধুনীয়াকৈ এইবোৰ বাঁহৰ কিবা লাইট টাইপৰ লগাই দিছে এইবোৰ পাপাই হাত ল'ম বুলি কৈছে নাই জয় শ্ৰীৰাম এতিয়া আমি আহিছো চাৰিও নদীলৈ তো আপোনালোকক দেখাওঁ ইয়াত কিমান তীৰ্থযাত্ৰীসকলৰ ইয়াত ভিৰ হৈছে এইফালে তো সকলোৱে ৰাতিপুৱা ইয়াত অলপ অলপ পানী মূৰত ছটিয়াই লৈছে তো ইয়াৰ পৰা চিধা যাম আমি ৰাম মন্দিৰলৈ এতিয়া তো ফূৰ্তিতে কি কৰিছোঁ মই একো গম নাপাওঁ তো আপোনালোকে দেখিবলৈ পাইছে ইয়াত কিমান তীৰ্থযাত্ৰী ইয়াত দৃশ্য আপোনালোকক মই দেখাই দিওঁ এইটো চাওক এইটো হাই মোক দমাই দিছে ইয়াত ৰামৰ ভূমিত ইয়াত হনুমানো আছে ইয়াত এইফালে আৰু ইয়াত ঠাণ্ডা ইমানেই পৰিছে তো ইয়াত তীৰ্থযাত্ৰীসকলৰ কাৰণে ইয়াত গৰমৰ কিবা ব্যৱস্থা কৰিছে ইয়াত ঘাঁহ থাকিবৰ কাৰণে ৰাস্তাতে সেইফালে পাপা ৰামচন্দ্ৰ কি তো ইয়াৰ পৰা ৰাম মন্দিৰ প্ৰায় 1.5 কিলোমিটাৰ মান হয় তো ৰাম ভগৱানৰ দৰ্শন পাবলৈ 1.5 কিলোমিটাৰ কি 100 কিলোমিটাৰ হ'লেও আমি খোজকাঢ়ি যাম একো আপত্তি নাই আমাৰ তো আজি জোচটো বেলেগে হৈ আছে মানে গাত আজি বেলেগে জোচ লাগি আছে আজি গাত তো ফাইনেলি আমি আহি পালোহি আমাৰ ৰাম ভগৱানৰ জন্মভূমি অযোধ্যালৈ তো এতিয়া আমি ইয়াৰ ভিতৰত এণ্ট্ৰি ল'লোঁ আমি তো ভিতৰত মোবাইল এলাউ নাই বুলি কৈছে যিহেতু ইলেক্ট্ৰনিক ডিভাইচ যিকোনো তো তাৰ ভিতৰত এলাউ নাই বুলি কৈছে তো গাইজ আপোনালোকে এইফালে চাওক ইমান ডাঙৰ ধূপ একেবাৰে বাঁহৰ নিচিনা ডাঙৰ মজা ন গোন্ধটোও মজা ইয়াৰ স্মেলটো মজা আহিছে তো এনেকুৱা যাব লাগিব এতিয়া আমাক তো এতিয়া আমাক সকলোকে মোবাইলবোৰ ইয়াত ছাবমিট কৰিব লাগিব ইয়াত যিহেতু মোবাইল ভিতৰত লোৱা এলাউ নাই ইয়াত জয় শ্ৰীৰাম তো এতিয়া আমি দৰ্শন কৰি ওলাই আহিলোঁ তো এতিয়া আমি চিধা গৈ আছোঁ আমি হনুমান মন্দিৰলৈ এতিয়া তো তাত দৰ্শন কৰি কিবা এটা মনটো ভাল লাগি গ'ল যিহেতু ভবা নাছিলোঁ যে কেতিয়াও অযোধ্যালৈ আহি পিনি ইয়াত আমাৰ এটা মনোকামনা এটা পূৰ্ণ হ'ব বুলিকে তো সেইটোৱে জীৱনত কেতিয়া কি হৈ যায় মানে কিবা এটা কাম যদি কিবা দেৰিকৈ হ'বলৈ লগীয়া থাকে কেতিয়াবা সোনকালে হৈ যায় ভগৱানৰ কৃপাত তো এতিয়া গৈ থাকোঁ হনুমান মন্দিৰলৈ তো আপোনালোকে চাই দিব ভিডিঅ'টো এইটো হৈছে ৰাজ দৰবাৰ এইটো বাপৰে বাপ কিমান ডাঙৰ এইটো আৰু এইফালে হৈছে হনুমান মন্দিৰ এইটো ৰাম মন্দিৰৰ একেবাৰে কাষতে লাগি আছে এইটো হনুমান মন্দিৰটো এইটো হাই তো এতিয়া আমি আহি পালোহি হনুমান মন্দিৰ এইফালে तुम्हें कितना है 20 रुपये ना तो हाँ हमारे पोइल्टी हम खूब जोर करी है भैया ले लो तो बेलेगो के इवनिंग मैं पोइल्टी पाई लम 2 ठो दे दे हाँ 2 ठो ही दे दो हमको हाँ पूछ रहा हो हाँ এইফালে আমি অলপ ফুৰিবলৈ আহিছিলোঁ তো এইফালে আমাৰ থাকিবলগীয়া ঠাইখনৰ পৰা অলপ দূৰত আহিছিলোঁ তো চাৰিওফালে এইফালে ইউপিৰ মানুহবোৰে এইফালে কুঁহিয়াৰৰ খেতি আৰু এইফালে সৰিয়হ খেতি কৰে আৰু এইফালে দাদাজনক বিচাৰিলোঁ তো কুঁহিয়াৰ তো দাদাজনে একো মানা নকৰিলে ডাঙৰ ডাঙৰ কুঁহিয়াৰ টুকুৰা দি দিলে আমাক ইয়াৰ কুঁহিয়াৰবোৰ যেনেকুৱা মিঠা তো ইয়াৰ মানুহবোৰৰ খুব মিঠা এনেকুৱা ভাল দিয়া খাওঁ দিয়া তুমি খালা নাই মানুহবোৰৰ নিচিনা কুঁহিয়াৰবোৰৰ মিঠাই আৰু বেয়া খাইছে বহুত মিঠা নেকি বহুত মিঠা জয় শ্ৰীৰাম
তো আজি আমি ঘৰ আহি পালোহি তো ইমানবোৰ সা সুবিধা আৰু ইমান ভাল সিকিউৰিটি দিয়াৰ কাৰণে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ থাকিল